ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফল 10 বছৰৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ ফলাফল কলা বিজ্ঞান শাখাত বাণিজ্যত 10 বছৰৰ ভিতৰত চতুৰ্থ শ্ৰেষ্ঠ ফলাফল 2019 2020 2021তকৈ কম এইবাৰৰ বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ 100% উত্তীৰ্ণৰে বাণিজ্য শাখাত ইতিহাস ৰচিলে মাজুলীৰ শিক্ষাৰ্থীয়ে 95.67% কলা শাখাত সৰ্বাধিক উত্তীৰ্ণ বানে গৰকাত ধেমাজিৰ শিক্ষাৰ্থী 93.54% দ্বিতীয় স্থানত নলবাৰী অন্যহাতে তৃতীয় স্থানত আছে লখিমপুৰ জিলাখনত উত্তীৰ্ণৰ হাৰ 92.99% উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ বাক্সা জিলাত জিলাখনৰ 98.27% ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত দ্বিতীয় স্থানত আছে নলবাৰী জিলাখনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 97.99% অন্যহাতে তৃতীয় স্থানত আছে শিৱসাগৰ জিলা ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষাত জিলা ভিত্তিত বাণিজ্য শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ মাজুলী জিলাখনত 100% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত দ্বিতীয় স্থানত আছে দক্ষিণ খালমৰাত উত্তীৰ্ণৰ হাৰ 96.77% আনহাতে তৃতীয় স্থানত আছে বাক্সা জিলাখনৰ উত্তীৰ্ণৰ হাৰ 96.53% জিলাখনৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 97.83%